Hello everyone, good morning. Just মই উঠিলোঁ, এতিয়া বাজে 6:30। তো বৰষুণ দি আছে বহুত। বাবু টোপনি গ'লে আৰু ভাবিলোঁ মই এতিয়া উঠি লওঁ, কাম আছে বহুত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক যিখিনি পাৰোঁ। আজি গোটেই দিনৰ কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। তো চাই থাকক। বৰষুণ বন্ধ হোৱাৰ নামেই নলয়। বৰষুণ এতিয়ালৈকে পৰিয়ে আছে। আজি বোধহয় নকমে। এতিয়া গা পা ধুই আহিলোঁ, এতিয়া পূজাখিনি কৰি লওঁ। বাবুক ইয়াতে ৰাখি চাহ খাই আছোঁ। তো দেউতাকে ওলোৱা দেখা পাই তাই যাব বিচাৰি আছে। তাই ব্ৰেকফাষ্ট কৰিলে, ব্ৰেড আৰু গাখীৰ খালে। চাহ খাই আছোঁ। তো ভাবিলে অলপ ফুৰাই লৈ আহে বাহিৰৰ পৰা। আৰু ৰঙা চাহ আৰু মিষ্টাৰে খালে ব্ৰেড আৰু গাখীৰ। তো মিষ্টাৰে যাব ওলাইছে। এতিয়া বৰষুণ দি আছে। 7:40 বাজে। সিহঁতৰ ডিউটিত যাব লাগে, 8টাতে জইন হ'ব লাগে। বৰষুণ দি আছে। তো আমি এতিয়া মাৰ্কেটত আছোঁ। বল কি কৰিম এতিয়া? মই প্ৰায় ৰন্ধা কমপ্লিটে। দালি ৰ'ব দেখাই আছোঁ। দালি আৰু এইটো জালি কোমোৰাৰ চব্জি। চাওক এতিয়া কয় কেইটা বাজে? 8টা বাজে। আজি ৰাতিপুৱাতে অলপ বনাই ল'লোঁ। তাৰপিছত বাবুৰ লগত খেলি থাকোঁতে তাই টোপনি গ'ল। এতিয়া উঠিলে। উঠাৰ পিছত এতিয়া মই তাক গা ধুৱাই দিওঁ। তাৰপিছত নাজানো কি কৰিম। গা ধোৱা কমপ্লিট। চাই থাকক ভিডিঅ'টো। কমপ্লিট ন গা ধোৱা? এতিয়া কি কৰিম? এতিয়া খাই হামু দিম। দেউতা আহিব, দেউতা ভাত খাব ন পাপা? হামু দিব না? হামু দিব, হামু। ঠিক আছে তেনেহ'লে তাক মই এতিয়া খুৱাই তাই টোপনি যাব। তাৰপিছত আমি ভাত খাম। ভাত খোৱা হৈ গ'ল আৰু মিষ্টাৰে ডিউটিত গ'লে। তো ভাবিছোঁ আজি তাক আপেল খুৱাম। খাই নে নাখায় নাজানো, ফাৰ্ষ্ট টাইম। মই আপেলখিনি বইল কৰি লৈছোঁ। ইয়াতে এনেকৈ কৰি লৈছোঁ। এতিয়া বাজে 2:30। টোপনিৰ পৰা উঠিলে, উঠাৰ পিছত আৰু কান্দি আছে। কি কৰোঁ ভাবিয়ে পোৱা নাই। তাৰ কাৰণে ইয়াতে বহুৱাই দিলোঁ আৰু ময়ো আছোঁ ইয়াতে চাই। কাৰণ তাই বেছি ভালদৰে এইফালে পাপা কৰিব নোৱাৰে। দুখ লাগিব। এইফালে এইফালে কাম টুকু আহা এইফালে আহ। বাই বাই। টিটিট টিটিট গাড়ী চলাই বাহিৰত বহুত বৰষুণ দি আছে, সেইকাৰণে বাহিৰতো ওলাব নোৱাৰোঁ। তো কি কৰোঁ, এনেকৈ ঘৰতে খেলিব লাগিব। পাপা তো সেইকাৰণে খেলা দি আছোঁ তাক।
আৰু কিমাননো মাকৰ কোলাত থাকিব, থাকি থাকি সিহঁতকো আমনি লাগি যায়। সিহঁতক এতিয়া পানী পিয়াহ লাগিছে, সেইকাৰণে পানী দি আছোঁ। হেল্ল' এভৰিৱান, তো মই জাষ্ট টোপনিৰ পৰা উঠিলোঁ, বাবুৰ লগত ময়ো টোপনি গৈছোঁ। তো এতিয়া বজাৰখিনি কৰি আগতে আনিছে, এইখিনি এতিয়া ৰাখি দিওঁ। তো এতিয়া বাচনকেইটা মাজি থওঁ। ইয়াতে চাউলখিনি এনেকৈ জিকি ৰাখিছোঁ টেকলি পিঠা খাবৰ কাৰণে। নাজানো কেনেকুৱা হ'ব, হ'ব আৰু যি হ'ব লগা, মানে কি কয় আপোনালোকে চাই থাকক, গম পাব। বাচনকেইটা মাজি ৰাখোঁ আৰু এইটোত তেতিয়া আপেল বইল দিছোঁ। তো মাজি থোৱা নাই, এতিয়া মাজি আছোঁ। বাবু ঘুমাইছে, সেইকাৰণে কামখিনি কৰি আছোঁ এতিয়া। আৰু মিষ্টাৰো আহিবলগীয়া হৈছে সময়, 4:50 মানত আহে। তো এইখিনি কৰা হোৱা নাই, আৰু উঠিলে বাবু চাওক। চাউলখিনি গুড়া কৰি আছোঁ পিঠা খাবৰ কাৰণে। আৰু এইফালে চাহ বহুৱাই দিছোঁ। পিঠাখিনি আগতে বনাই লৈছোঁ, এইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। যদি আপোনালোকে জানিব বিচাৰে কেনেকৈ বনাইছোঁ, এইটো কমেণ্টত জনাই দিব। পিঠা খাওঁ, পিঠা নিজে বনাই খোৱা, কেনেকুৱা মজা লাগে, বনাওঁতে তাত ইণ্টাৰেষ্টিং লাগে, খাওঁতেও ভাল লাগে। দেউতাৰ লগত পিঠা খাবলৈ গৈছোঁ, পিঠা খাই মাতি মায়ে পিঠা বনাইছে। পিঠা আমাৰ তাত পিঠা দেউতা বনাইছে। তো এতিয়া বাচনকেইটা মাজি লওঁ, ৰাতি ভাত বনাবৰ কাৰণে ৰেডি কৰিব লাগে। দুপৰীয়া মাংস আনিছে, এইখিনি ফ্ৰিজত ৰাখি দিছোঁ। আজি বেলেগ একো নবনাওঁ, ৰাতি মাংস, চব্জি আৰু ভাত, আৰু দালি আছে, আৰু জালি কোমোৰা চব্জিও আছে। তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি দুটাই লাগি পৰিছোঁ, বাবু শুলে। তাৰপিছত এতিয়া মই পিঁয়াজখিনি কাটি আছোঁ, আৰু মিষ্টাৰে মাংসখিনি ধুই আছে। আমি এনেকৈ দুটাই কাম মিলাই কৰোঁ, উপায় নাই, এনেকৈ চলিব লাগিব। আৰু এইফালে ভাত বহুৱাই দিছোঁ, ভাতখিনি হৈ গৈছে। এতিয়া
এতিয়া মাংসখিনি বনাই আছোঁ। চিম্পলকৈ বনাম। তো ৰন্ধা কমপ্লিট, এতিয়া খাবলৈ বহিলোঁ। হেল্ল' গাইজ, চবখিনি ফ্ৰেছ, এতিয়া মানে টোপনি যাম। তো ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ, যিহেতু কৈছোঁ আপোনালোকক যে গোটেই দিনটো আৰু ৰাতিলৈকে মই কি কৰোঁ নকৰোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো যদিহে ভিডিঅ'টো আপোনাক ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীবৰ্গলৈকে। আৰু যি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সি কৰি দিব। আৰু মোক সদায় এনেকৈ মৰম ভাল পোৱা আশীৰ্বাদ কৰিব, যাতে আৰু নতুন ভিডিঅ' মই বনাব পাৰোঁ। আৰু কি ক'ম, অকলে মানে চম্ভালিব লাগে সৰু চলিক লৈ, মানে মানুহতো পোৱা নাযায় আৰু ঘৰৰ মানুহো আহিব নোৱাৰে ইয়াতে। যদিও মই আহিব পাৰিল হয় 10-15 দিনমান থাকি, কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ, কিবা কিবি লকডাউন হৈ থাকে, সেইকাৰণে আহিব নোৱাৰে। তো এনেকৈ চলিব লগা হৈছে। আজিৰ কাৰণে ইমানতে। টাটা, বাই বাই, গুড নাইট।